নমস্কাৰ নমস্কাৰ আজি আমাৰ বিভিন্ন অনুষ্ঠানত এতিয়া এই চাৰিগৰাকী মহিলা উপস্থিত আছে। আজি আমি ৰেচিপি লৈ আহিছোঁ বনাবলৈ, তেওঁলোকক শিকাবলৈ ইয়ালৈ লৈ আহিছোঁ। তেল পিঠা বুলি কয় আৰু খোলা পিঠা বুলিও কয় আৰু বহুতে ভজা পিঠা বুলিও কয়। সেই ৰেচিপি লৈ আহিছোঁ বনাবলৈ। সেয়েহে তেল পিঠা বনোৱাৰ কাৰণে ইয়াত মই ভাতৰ কাৰণে আমি যিটো চাউল লাহি চাউল ইউজ কৰোঁ, সেই লাহি চাউল বুলি কয় বা শালি চাউল বুলি কয়, তাৰ মই 1.5 পোৱা চাউল তিয়াই তাৰ পিঠাগুড়ি ৰেডি কৰি লৈছোঁ। আৰু ইয়াত মই বৰা চাউলৰ 1 পোৱা বৰা চাউল গুড়ি কৰি পেলাই এই গুড়ি লৈছোঁ। এয়া হ'ল বৰা চাউলৰ গুড়ি, এয়া হ'ল মোৰ শালি চাউলৰ লাহি চাউলৰ গুড়ি। এতিয়া লাহি চাউলৰ লগত মই বৰা চাউলৰ গুড়িখিনি মিলাই পেলাই সেই তেলত ভজা পিঠাটো গুড়ৰে সৈতে বনাম। তাৰ কাৰণে মই গুড়ি কৰি লৈ খুব সুন্দৰকৈ ইয়াত পানী তিয়াই গুড়ৰ ৰস বনাই লৈছোঁ। আৰু অকণমান মই ইয়াত চ'দা ইউজ কৰিম, কিঞ্চিতমান চ'দা ইউজ কৰিছোঁ। আৰু অকণমান পিঠাৰ যাতে মিঠাটো উঠে তাৰ কাৰণে কিঞ্চিতমান নিমখ ইউজ কৰিছোঁ। এতিয়া মই ইয়াত বৰা চাউলৰ যিখিনি পিঠাগুড়ি আছে, আমাৰ এই বৰা চাউলৰ পিঠাগুড়িখিনি সুন্দৰকৈ ইয়াত মিলাই লৈছোঁ। বৰা চাউল আৰু খালি চাউল একেলগে মিলাই পেলাই এতিয়া এনেকৈ সুন্দৰকৈ দুইখিনি পিঠাগুড়ি মিলাই আমি গুড়ৰ যিবোৰ ৰস উলিয়াই থৈছিলোঁ মিলাই যাব লাগিব। আমাৰ মিলোৱাৰ লগত বহুত কথা আছে। এনেকৈ খুব সুন্দৰকৈ বস্তুটো মিলাব লাগিব। আৰু মিলাওঁতে যদি অলপ ঢিলা হয় বা বেছিকৈ টাইট হয় তেতিয়াহ'লে আমি তেল পিঠা বনাব নোৱাৰিম। সুন্দৰকৈ ফুলি নুঠিব তেলৰ পিঠাটো। এনেকুৱা হ'ব লাগে, খুব সুন্দৰ হৈছে। আৰু অলপ দেৰি থৈ দিয়াৰ পিছত আমাৰ খুব সুন্দৰকৈ আৰু অকণমান ঢিলা হৈ যাব। তেতিয়া মই এইটো 15 মিনিটৰ কাৰণে এনেকৈ ঢাকি দিম। 15 মিনিটৰ পিছতে আমি পিঠা বনাবলৈ ইউজ কৰিম। এয়া 15 মিনিট হৈ গৈছে অলৰেডি। এয়া খুব সুন্দৰ হৈছে, এনেকুৱা হৈ যায় 15 মিনিটৰ পিছত খুব সুন্দৰ হৈছে। এতিয়া খুব ধুনীয়া হৈছে, যেনেকুৱা বিচাৰিছিলোঁ তেনেকৈ হৈছে। এনেকুৱা হ'ব লাগে, এনেকুৱা হ'ব লাগে, যাতে বেছি লুজো নহয় আৰু বেছি টাইটো নহয়। এতিয়া আমাৰ পিঠা বনোৱাৰ কাৰণে জোখৰ হৈছে, তেল পিঠা বনোৱাৰ কাৰণে। এতিয়া এয়া আমি তেল দিছোঁ, কেৰাহীত তেল দিছোঁ, গৰম হৈ আহিছে। বেছি দিব নালাগে, জুইটো অলপ জোখত দিব লাগিব, কমাই ল'ব লাগিব। তেল পিঠা ভাজোঁতে আমি এখন এখনকৈ ভাজিব লাগিব। এনেকৈ যেতিয়া আমি চাউলৰ তেল পিঠা বনাম, বৰা চাউলৰ লাগি চাউলৰ এখন এখনকৈ ভাজিব লাগিব। একেলগে আমি সৰহকৈ দিব নোৱাৰিম। গুড়েৰে আৰু চাউলেৰে যেতিয়া আমি এনেকৈ তেলত এটা এটাকৈ ভাজোঁ, খুব সুন্দৰকৈ ফুলি উঠে, তেতিয়া এই পিঠাটোকে তেল পিঠা খোলা পিঠা বুলি কয়। ইয়াত অকল চাউলৰ গুড়িয়ে ইউজ কৰিব লাগে। আগতে আমি যিটো বনাইছিলোঁ সেইটো ময়দা দি বনাইছিলোঁ, আৰু যিটো বেকিং আৰু ময়দা দি যিটো চ'দা দি লগত বনাইছিলোঁ সেইটো মালপোৱা। মালপোৱাটো এনেকুৱা নহয়, মালপোৱাৰ চিষ্টেমটো অলপ বেলেগ। একেলগে আমি হেৰি দিব পাৰোঁ। আৰু এইটো অকল চাউলৰ গুড়ৰ দ্বাৰা বনায়, সেইটো আমি চেনি, ময়দা আৰু বেকিঙৰ দ্বাৰা বনাইছোঁ। কম জুইত এনেকৈ লাহে লাহে বনাই থাকিব লাগিব।
ঠিকে আছে না বেশি দাবি দাঁড়াই এইটো কি কৰিবি এটা আমাৰ মাজে পিঠা বনাইছিলে এইটা বনাইছে এই প্ৰথম বনাইছিলি নহয় এইটো কি কৰিবি এটা এটা কালাৰ কি আছে মই এটা বনাই মই এটা বাই এটা মই দুটা বনালো অ তুই দুটা মই তুমি বনালো আগত চেলা গেল মই হৈছে অলপ কৰিব দিম এই নাই বুটাই আছে পুলিয়ে দিব নাই এটা দাও এয়া আমাৰ আজি যি তেল পিঠা খোলা পিঠা বনাম বুলি কৈছিলোঁ চাউলৰ গুড়িৰ খোলা পিঠা ইয়াত ৰেডি হৈছে খুব সুন্দৰ হৈছে কথাবোৰ খুব সুন্দৰ হৈছে এনেকুৱা হ'ব লাগে খোলা পিঠা এটা এটাকৈ বনাব লাগে আজিৰ কাৰণে আমাৰ যি ৰেচিপি লৈছিলোঁ সম্পূৰ্ণ খুব সুন্দৰ হৈছে অহাকালিলৈ আমি আকৌ নতুন এটা ৰেচিপি যদি আপোনালোকৰ লগত দেখাম আজি কাৰণে নমস্কাৰ।